Good morning. Hi guys, welcome to my YouTube channel. আজি মই আকৌ ওলালো আমাৰ কোৰ পৰা পানী হৈছে আজি দেখাই দিছো পুৰা জাল চাল লৈ ওলাইছো আমাৰ ঘৰৰ এইবিলাক ৰাস্তা পৰা চাইড কোৰ পৰা পানী উঠিছে আগৰ ভিডিঅ'টো দেখিছিল কিমান কম পানী আছিল আৰু এতিয়া চাওক গোটেই বুৰি আছে ছাগল গৰুবিলাক ইয়াতে আছে এনেকে কতি যাব পৰা নাই বাবলে পুরা রেডি একদম মাছ চাষ মারিব এইটো কাটিং দা যোৱাটো লৈ দিনতে ইয়াত অলপ মাছ মাৰিলো আৰু ইয়াত কিমান মাছ পাইছে আপোনালোকক এটা ক্লিপ দেখাই দিছো মানুহবিলাকে ফোন ধৰা নাই বাৰু মই আছি দা দে ঢালি দি ঐ নিতু লৈছি কাম দে মান বাদ দি ঢালি দি ৰাতিপুৱা ওলাই আহিছিলো আমি পুৰা অলপ মাছ মাৰিলো এতিয়া 2টা বাজিল আৰু বাবলে আছে আমাৰ লগত দুনিয়াৰ পানী চাওক এই মাছ পাইছে বাবলে এইটো মোৰ ভাগৰ এইটো বাবলেৰ ভাগৰ আৰু আমাৰ 5টা আছিল লোক খেদও নিলে আংকে 2টা 3টাকে আমি এতিয়া যাই আছো আংকে ৰেইনকোট পিন্ধি তাৰমানে বৰষুণ যেতিয়া আহি যায় বাবলেৰ হাতত ছটা আছে মই ৰেইনকোটটো পিন্ধি লৈছো এতিয়া যাই আছো আৰু একদম চাচোন ৰাস্তাবিলাক পুৰা মাছ গৈছে এইবিলাক পুখুৰী কিন্তু হ'লে ইয়াৰ কাষেদি ৰাস্তা আছে চিনি নাপালে পুৰা সোমাই যাব সোমালোৱে কিজানি আমিয়ে সোমালো চাচোন ককলেই ভিজিছে এই আমাৰ ঘৰ আজি মাছ মাৰোঁতে বহুত কষ্ট হ'ল আৰু ভাগৰ লাগিছে গতিকে আজি আৰু ক'তো নাযাওঁ অহাকালিৰ পৰা আকৌ নেক্সট আপোনালোকক দেখাই আছোঁ সৌটো দেখিছে বিদ্যুৎ আহি আছে বিগছে সিহঁতৰ ঘৰো সৌটো দেখিছে নে পানীত তল যাই আছে সি ফেল লৈ আহিব লগা আছে আহি আছে বাৰু দেখাই আছোঁ আহি পোৱাৰ পিছত আহা আহি থাকা আহি আছে ৰ'ব পুৰা যাম ইয়াৰ পিছত একদম ৰাস্তাৰ ফালে মই আজি ওলাই আহিছোঁ 5 দিনমানৰ মূৰত ভাবিলে আহিব পৰা নাছিল আজি ৰাতিপুৱা আৰু কথা আছিল ভেলবিলাক নাই চবে লৈ গৈছে সেইকাৰণে আহিব নোৱাৰিলে এতিয়া আহিছে সৌটো ভাবিলে সিহঁতৰ পুখুৰী দেখিছে নে পুৰা নেট চেট তল গৈছিলে এতিয়া আজিতো নেটখন ওলালে আজি অলপ কমিছে জাষ্ট অলপমান বৰষুণৰ পানী আছিল কলেজলৰ পানী আছিল আজি নদীৰ পানী সোমাইছে বিৰাট দিগদাৰে হ'ব আৰু বাঢ়িব কিজানি মানে অৱস্থা একদম কাহি লৈ গৈছে আৰু এই অসমৰ দেখিছেনে আপোনালোকে খেতি বাতি চব গ'ল এইবিলাক পথাৰত দেখিছে ৰাস্তাৰ ওপৰতে কেনেদৰে ধাৰ বৈ আছে এইবিলাক পথাৰ চাওক চব বিল হৈ আছে কঠীয়া জঠীয়া গোটেই বৰবাদ হৈ গ'ল এই ৰাস্তাৰ পানীতে আমাৰ ফুৰাৰ গাড়ীখনো একদম ধুই ল'লোঁ পুৰা চিকচিকীয়া হৈ গৈছে উপায় নাই আৰু পানী উঠিছে কি কৰিব খেতি বাতি নাই বাৰ আমি খেতিয়ক আমাৰ গ'ল আৰু গাড়ীখনে ধুই আছোঁ এইটো আমাৰ শিৱ মন্দিৰ হয় আমাৰ লেজা দিগুনপাৰ গাঁৱৰ এইটোত ইমান পানী উঠিছে এইটোৰ ভিতৰলৈকে আজিলৈকে দেখা নাছিলোঁ 5 দেখিছোঁ আগতে চাইকেল লৈ খোজকাঢ়ি নাইবা গাড়ীত গৈছিলোঁ চকলৈকে আজি কিহত গৈ আছোঁ চাই লওক নাৱত গৈ আছোঁ চকৰ পৰা ৰাস্তাৰ ওপৰত যি মেইন ৰাস্তা এইটো সেই লাগিল এই যি দেখিছেনে নাও চলাই থকা ল'ৰাটো ইহঁতৰ ঘৰত কিমান পানী উঠিছে জানেনে ঘৰৰ ভিতৰত পুৰা 1 বুক পানী হৈছে এইটো দেউতাকে এতিয়া অলপ ভিতৰত যাই চাই আহিব ঘৰত এইটো আমাৰ চক আৰু আমাৰ চকতে আছে আমি পঢ়া সৰুৰ পৰা এখন কেশৱ দাস প্ৰাথমিক বিদ্যাপীঠ আৰু এইখন স্কুল এখন LP স্কুল হয় আৰু ইয়াৰ ভিতৰতো কিমান পানী উঠিছে ভাব আপোনালোকে স্কুল কলেজ মন্দিৰ চকত এই মেইন ৰাস্তাত পানী উঠিব লাগে কিমান ডাঙৰ পানী হৈছে আপোনালোকে ভাবি লওক বহুত পানী হৈছে এইটো লাইব্ৰেৰী এইটো পানী পুৰা পানীৰ তলত আছে এইপিনে গাড়ী গ'লে এইবিলাক ঘৰবিলাক ভাঙি যোৱাৰ পুৰা হৈ আছে গতিকে গাড়ীবিলাক লাহে যাব লাগে এইবিলাক চাওঁ কি ধুনীয়াকৈ খেতি কৰিছিল কিন্তু খেতিবিলাকো নষ্ট হৈ গ'ল পানীৰ কাৰণে গৰু আনি থৈ দিছে পুৰা ভিতৰৰ পৰা এই ভিতৰৰ ফালে বেছি পানী হৈছে এইবিলাক সেইকাৰণে সেই আগত দেখিছেনে টিভিৰ পাতিছে গৰুবিলাক আনিছে গৰু ৰখি আছে জাল পাতিছিলোঁ ৰ'ব
এই থকচোন আদি পাৰিব দেই এইকেইটা মাছ ৰাস্তাত জাল পাতিছে এইবিলাক মাছ পাইছে ৰাস্তাত জাল পাতি ঘৰৰ বস্তুবিলাক ওলাই লৈ আহিছে এইবিলাক নাৱতকে থাকিবৰ উপায় নাই একবু গৈছে বোলো এইবিলাক ঘৰতো পানী লাহে লাহে উঠিব গৈ আছে পুৰা চোতাল তোতাল তল গৈছে বাকী এনেই ঘৰৰ ভিতৰতো বাচি আছে আৰু চানি আহি আছে এইবিলাক চাক এই পুৰা ইয়াত 10 ঘৰমান মানুহ আছে পুৰা পানীৰ তলত আছে গোটাই এই ঘৰৰ ভিতৰতো পানী উঠিছে হা ইপিনে উঠিছে ইপিনে চাক ঘৰৰ পুৰা ভিতৰলৈকে পানী গৈছে এইবিলাক সিহঁতৰ ঘৰত দেখালো এইবিলাক বহুত মানুহৰ ঘৰত তাৰমানে ঘৰক লৈ গৈছে পানী বাবলে এনি টাইম ফোনে কৰি থাকে নতুনকে আপি এটা লাইন লাগছি ইফালে চাক এই ইয়াত 2 ঘৰমান মানুহ আছে ৰাস্তা চাক মানুহৰ ঘৰ চাক পুৰা পানীৰ তলত আৰু এইবিলাক চাক ৰাস্তা ঘৰবিলাক এইবিলাক মানুহ এনেকে পানীৰ মাজত আছে কিন্তু হলি কোনো একো পোৱা নাই চৰকাৰৰ পৰা ই ঘূৰবে আৰু নাই পানী নিবেন ন বিদ্যুৎ কাজৰ ঘৰত পুৰা পানী উঠি ইয়াতে আহি বহি আছে এইবিলাক মাছ মাৰি আছে পুৰা এইবিলাক মাছ কাঢ়ি আছে সৰু মাছ এইবিলাক মানুহ আহি আছে ক'ত যায় লেজাক আহি এইটো নতুনকৈ পাব্লিক হেল্থ বনাইছিল কিন্তু কিমান চাপৰকৈ বনাইছিল পানীৰ আধা পানীৰ তলত আছে এইবিলাক ইয়াত আছে 4 ঘৰমান মানুহ পুৰা পানী হৈছে চোতালত ইয়াৰ আগৰ ভিডিঅ'টোত আপোনালোকে দেখা পাইছিল ইয়াত জাষ্ট অলপ পানী যাই আছিল কিন্তু এতিয়া চাওক কাঠো আৰু আগত আৰু 10 আছে এইটো এইবিলাক চাওক এই ঘৰ মানুহ পুৰা পানী উঠিছে এইবিলাক চাওক কিমান পানী হৈছে প্ৰথম পানীটো মানে ৰাস্তাৰ মাজেদি ইপিনে ফাৰ্ষ্ট পাৰ হৈছিল এইবিলাক পুৰা মাছ ধৰি আছে এইটো ৰাহুল দা দুলু দা এইবিলাক এবাৰ টানা দেখাই দিছোঁ এনেকৈ টানে এইটো ৰাহুল দা বহি আছে মাছ ধৰিবৰ কাৰণে দুলু দাই টানি আছে মাছ উঠি চাই ল'ব আছে কি নাই বুম বুম তোৰা আছে গৰমৰ বন্ধৰ মাহটো কি কৰিম যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবখিনি কৰি দিব লগ পাম এটা নতুন ভিডিঅ'ত তেতিয়ালৈকে টিল দেন টাটা বাই বাই